ঘৰত কাৰেণ্ট নাছিল বৰ হৈ আছিল সেইকাৰণে ইয়াত চুইচাইড কৰিবলৈ আহিল জ্যোতি ব্লগছৰ আজি এটা নতুন মানে ভিডিঅ' দেখাবলৈ গৈ আছোঁ আজি ৰিয়েক্ট ভিডিঅ' হ'ব আৰু হয় যদি আপোনালোকে এইটো বেলেগ বেলেগ ধৰণৰ জ্যোতি দি থাকিব লাগিব আমি কেতিয়াবা গেম খেলোঁ কেতিয়াবা ব্লগ দিওঁ তো আজি ভাবিছোঁ এটা ৰিয়েক্ট ভিডিঅ' দিওঁ কিয় কাৰণে আহি আছে নতুন ফিল্ম আজি 2 তাৰিখে ৰিলিজ দিব ৰাতিপুৱা 10টা বজাত আমাৰ মৰমৰ অভিনেতা ৰবি শৰ্মা দাৰ ৰঘুপতি ফিল্ম পুৰা একশ্যন ফিল্ম কেইবাটাও ভাষাত এইটো ৰিলিজ হ'ব আৰু অসমৰ লগতে অসমৰ বাহিৰৰ কেইবাটাও হলত দেখাব ট্ৰেইলাৰটোক লৈ আমি ৰিয়েক্ট কৰিম আৰু আপোনালোকে জনাব কিন্তু কমেণ্ট বক্সত কেনেকুৱা লাগে আৰু ফিল্ম হলত গৈ পেলাই নোচোৱাকৈ নাথাকিব কিন্তু আৰু অসমৰ এইবাৰ একশ্যন এনেকুৱা ধৰণৰ বাজেটৰ ফিল্ম বনাইছে আৰু চাউথ ফিল্মো পাত্তা নাপায় কোনো নহয় নেক্সট লেভেল ফিল্ম তেতিয়াহ'লে ভিডিঅ'টো দেৰি নকৰোঁ আৰু আৰম্ভ কৰোঁ ব'লক ৰঘুপতি ৰামচন্দ্ৰৰ আন এটা নাম ৰামচন্দ্ৰৰ জন্ম হৈছিল লংকাৰ ৰাৱণ বিনাশ লংকাৰ ৰাৱণ বিনাশ হ'ল সঁচা কিন্তু সাউন্ড ইফেক্ট মজা হেজাৰ ৰাৱণ হেলিকপ্টাৰ মানে সেই বাজেটৰ ফিল্ম এক্টিং এক নম্বৰ গাঁৱলীয়া ভিলেজ ষ্টৰী আছে মানে ভিলেজ ষ্টৰী ৰঘুপতিকে এতিয়া তালৈ পঠিয়াই মেইন মানুহ কমেডিয়ানে আছে ডেন্স ষ্টাইল বডি ৰবি শৰ্মা বুলি ক'লে বডি এক নম্বৰ ৰবি শৰ্মাক দেখি পেলাই জিমত দিছিলোঁ প্ৰথমবাৰ ৰোমান্টিক কমেডি একশ্যন ভিলেজ ষ্টৰী চব এক নম্বৰ ৰবি শৰ্মা বুলি ক'লে একশ্যন ফিল্ম আমাৰ অসমীয়াত এক নম্বৰ টলিউড জিন্দাবাদ অসমীয়া ফিল্ম এতিয়া আগৰ নিচিনা নাই চাউথৰ ফিল্মৰ নিচিনা আহিব এইটোতো বহুতকেইটা ফিল্মত মানে কপি কৰাও গৈছে প্ৰিয়ম্বা পল্লৱী মানে প্ৰিয়ম্বা বিজুদাৰ ৱাইফ হয় বিজুদা চৰি একশ্যন তুমি গাঁৱত গৈ চাকৰি কৰিব মাষ্টৰনী বাইদেউ চিম আৱাজ ওলাই আছে হেডফোন লগাই চাব বাপ চাউণ্ড ইফালে কৰি মৃত্যু হৈছে কিন্তু মোৰ অন্তৰে কৈছে তৰা এতিয়াও জীয়াই আছে এইটো চুইচাইড নহয় মাৰ্ডাৰ চাওক মই আপোনাক আহিব একশ্যন মূলত দেই কিন্তু ইনভেষ্টিগেশ্যন কৰিবলৈ পুলিচ আছে হিন্দু মুছলিম নহ'লে নহয়ে ফিল্মত মানে থাকিবই লাগিব গেট আউট কোন তই মই কোন সেইটো পিছত গম পাবি কিন্তু ইমান ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন আছে যেতিয়া বৰ দৰকাৰী মানুহ নহয় মই কিনি পেলা তাক আবে ইয়াত বহুত পাৱাৰফুল মানুহ আছে ধুমুহা সিহঁত যদি তই যদি ধুমুহা হয় তেনেহ'লে মই জুই আৰু জুইত যিমানে বতাহ মাৰে সিমানেই জুই সিমানেই ডাঙৰ গুলিয়া একশ্যন এক নম্বৰ মা বডিছে সেই টেইলৰ বডি মা নেক্সট লেভেল ফিগাৰ ৰবিদা একশ্যন এইটো গুলিয়া গুলি থাকিবই আজিকালি ফিল্মত সেই মজা বঢ়িয়া লাগিলে ন বঢ়িয়া লাগিলে আপোনালোকে চাব কিন্তু মিছ নকৰিব ফিল্মখন চাবলগীয়া ফিল্ম হয় একশ্যন ফিল্ম আৰু ফিল্মখন চাবলৈ নাপাহৰিব দেই কেনেকুৱা লাগিলে দেখিলেই নহয় ভিডিঅ'টো একদম চাই নেক্সট লেভেল মানে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে টাটা আৰু বাই বাই